নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছো। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে পাছপোৰ্ট অফিচ বিভাগৰ নতুন চাকৰি মুকলি কৰা হৈছে। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। এই পদত আবেদন কৰিবলৈ কি ডকুমেন্ট লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সেই সকলোখিনি কথা এই ভিডিঅ'ত জনাই আছো। যদি ভিডিঅ'টো ভাল পাই লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা জব ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভেকেন্সিটো হৈছে পাছপোৰ্ট অফিচ ফালৰ পৰা পদ মুকলি কৰা হৈছে। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। Passport Office Recruitment 2025 Organization Ministry of External Affairs Post name Passport Officer Deputy Passport Officer Apply mode to offline যোগেদি হ'ব। Who can apply? Indian all female apply কৰিব পাৰিব। Ministry of External Affairs Recruitment Selection Process to hobo on the basic of interview eta hobo selection process jodi apunaloge interested hoy eligible hoy abedon koribo paribo। Passport Office vacancy salary dia hobo 67,700 পৰা আৰম্ভ কৰি 2,09,200 লৈকে আপোনালোকে ভালমান স্যালাৰি পাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰি লওক। পাছপোৰ্ট অফিচ ৰিক্ৰুটমেন্ট 2025 এজ লিমিট দিয়া আছে। মিনিমাম এজ 56 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব। পাছপোৰ্ট অফিচ ৰিক্ৰুটমেন্ট এপ্লিকেশন ফিজ কোনো এপ্লিকেশন ফিজ দিব নালাগে। ইয়াত এপ্লিকেশন ফিজ নীল বুলি লিখা আছে। Passport Officer Educational Qualification Candidate এই পোষ্টত আবেদন কৰিবলৈ গ্ৰেজুৱেশ্যন পাছ কৰিলেই হ'ব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰি লওক। ইম্পৰ্টেণ্ট ডিটেইলছ ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অফলাইন অলৰেডি ষ্টাৰ্ট হৈ আছে। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় এতিয়া গৈ আবেদন কৰক। যদি ভিডিঅ'টো ভাল পাই লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা নতুন জব ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানে।